চকলেট খেতিটো মই প্ৰথম ট্ৰেইনিংটো লৈছিলোঁ প্ৰথম 2016 চনত আমি 50জন গুৱাহাটী CPCA ৰাই যোনটো গুৱাহাটীত আছে তাতে আমি ট্ৰেইনিংটো কৰিছিলোঁ 7 দিনীয়া ট্ৰেইনিং তাৰপিছত আমাক তাৰ নেক্সট ইয়াৰ 17 চনত আমাক কেৰেলা ত্ৰিচুৰত এই খেতিৰ বিষয়ে আৰু বিতংকৈ জানিবৰ কাৰণে আৰু এক্সপ'জাৰ ভিজিটৰ কাৰণে পঠাইছিলে 2017 তাৰ পৰাই আহি মই অলপ লাগি গৈছিলোঁ তেনেকুৱাই লাগি আছোঁ লাগি থকাতে মানে তাৰ লগতে মই আৰু নাৰ্চাৰীও কৰিছিলোঁ ঠিক তেনেকৈ কৰি থকাতে মানে এদিন হঠাতে মোৰ তাতে DC বাইদেউ আহিলে আমাৰ প্ৰাক্তন DC বাইদেউ গোৱালপাৰা জিলাৰ মাননীয় মীনাক্ষী দাসনাথ বাইদেউ তেওঁ আহি মোৰ ঘৰত আহিলে নাৰ্চাৰীখন চালে তেতিয়া মানে ধুনীয়াকৈ ফল লাগি আছিলে আৰু তেওঁ আমাক এটা কিবা দি গৈছিলে চাওক কিবা এটা কৰিব পাৰোঁ নেকি আৰু তেওঁ কৈছিলে লাগি থকা ইয়াত বহুত ধুনীয়াকৈ ভৱিষ্যত আছে আৰু লগতে যিমান আনন্দী আছে তেওঁলোকক যেন সংস্থাপন দিব পাৰে ঠিক তেনেকৈ লাগি থকাতে 6 মাহ পাছত তেওঁ এটা আমাৰ গাঁওখনৰ এটা নামাকৰণ কৰাই দিলে কাছাৰীপাৰা চকলেট ভিলেজ হিচাপে